সকলোকে মোৰ ইউটিউব চেনেল বিকাশ মাজুলীলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখুৱাম এটা ডাঙৰ লফ আৰু লফটো বনাই আছোঁ কাইলৈ অনুষ্ঠিত হ'বলগীয়া থিয়েটাৰ এখনৰ বাবে। থিয়েটাৰৰ প্ৰথম গানটোৰ বাবে সেই লফটো বনাই আছোঁ আৰু লফটো বনাইছোঁ মোৰ লগত ভণ্টি আছে। এইটোৱে হৈছে সেইটো প্ৰকাণ্ড লফটো কাইলৈ যি থিয়েটাৰৰ প্ৰথম গানটোৰ বাবে এইটো তৈয়াৰ কৰা হৈছে আৰু এয়া ভণ্টিয়ে চিলাই আছে। ভণ্টি কেনেকুৱা লাগিছে? কাম কৰি কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। কেনেকৈ বনাইছা এইটো লফটো? প্ৰথমতে বাঁহৰ কামিৰে হয় লফ বনাই তাত কাপোৰে মেৰিয়াই এতিয়া চিলাই আছা। কিমান সময় লাগিছে এইটো বনাওঁতে? কিমান সময় লাগিছে? কমচে কম ৩-৪ ঘণ্টামান লাগিছে। ৩-৪ ঘণ্টা লাগিছে ন? মেহনত আছে। এইটো বাঁহৰ কামিৰে কোনে বনাই দিলে এইটো? বৰ্তাও বাবা। অঁ, বৰ্তাই বাবাই বনাই দিছে। তাৰ ওপৰত কাপোৰে এইটো তুমি গাঁঠি দি পেলাই চিলাই দিছা ন? আমাৰ লফটো হৈ গ'ল আৰু এয়া ভণ্টি হৈ গ'ল ন? কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। ৱাও, প্ৰকাণ্ড লফ। কিমান ডাঙৰ লফ এইটো? এইটো প্ৰকাণ্ড এটা লফ আমাৰ ঘৰলৈ এতিয়া আহি যাব চেলফি ল'বলৈ মানুহ। ভণ্টি ফটো এটা লৈ লওঁ। আজি আপোনালোকক দেখাব বিচাৰিম যিহেতু অহা 24 ডিচেম্বৰ তাৰিখে আমাৰ শিলিখাগুৰি ৰূপকৰ মিলন সংঘত এখনেই সুন্দৰ সামাজিক নাটক অভিজিত ভট্টাচাৰ্যদেৱৰ এখন সামাজিক নাটক মঞ্চস্থ কৰা হ'ব। গতিকে আজি সেই নাটকৰ আজি বৰ আখৰা আৰু বৰ আখৰা থলীলৈ এতিয়া পোনপ্ৰথমে মই যিহেতু আমাৰ হলৰ যিখন নাটক অনুষ্ঠিত হ'ব তাৰে নৃত্য পৰিচালক হিচাপে আছোঁ। গতিকে এতিয়া অকণমান সময় তাত নৃত্য তাত দেখুওৱা হ'ব। গতিকে ব'লক আপোনালোকক আমাৰ হললৈ লৈ যাওঁ। আৰু মোৰ লগত এয়া যাবলৈ লৈছে মোৰ ভাইটি। হাই দিদে। হাই। আছে আমাৰ থিয়েটাৰৰ অন্য এগৰাকী অভিনেত্ৰী। কি ক'ব বাইদেউ, কেনেকুৱা প্ৰস্তুতি কেনেকুৱা চলিছে? পূৰ্ণগতিত এয়া চলিয়ে আছে বৰ্তমান। আমাৰ ছেটিংছৰ কাম চলি আছে। গাঁৱৰ সকলো মানুহ আহি যিমান পাৰে সিমান চেষ্টা কৰি এতিয়া আগবঢ়াইছে। হয়, আপুনি নাটকখনৰ কোনটো ভাও ৰূপায়ণ কৰিব? মই উৰ্মিলা চৰিত্ৰটো ৰূপায়ণ কৰিম বুলি আগবাঢ়িছোঁ। হয়, খুব ধুনীয়া প্ৰস্তুতি চলিছে ন? পূৰ্ণগতিত। হয় হয়। এয়া মোৰ লগত আছে আমাৰ ৰূপকৰ মিলন সংঘৰ থিয়েটাৰ সমিতিৰ সম্পাদক। গতিকে কেনেকুৱা চলিছে সম্পাদক ডাঙৰীয়া থিয়েটাৰ প্ৰস্তুতি? নমস্কাৰ। এতিয়ালৈকে আমি যিমানখিনি পাৰিছোঁ ৰাইজৰ ধুনীয়া সঁহাৰি পাইছোঁ। হয়, আৰু কাইলৈও চাগে এনেকৈ আমি আগবাঢ়ি যাব পাৰিম। হয়, আপুনিও থিয়েটাৰত অভিনয় কৰিছে? হয় হয়। কোনটো চৰিত্ৰটো অভিনয় কৰিছে? ৰুদ্ৰ। হয়, খুব ভাল প্ৰস্তুতি চলি আছে যিহেতু ভালেই হ'ব। গতিকে দৰ্শকসকলক মাতি দিয়ক, আহক চাওক। সকলো আহক আৰু হয়, তাকে ধন্যবাদ জনাইছোঁ। নমস্কাৰ। থেংক ইউ। আছে আমাৰ ৰূপকৰ শিলিখাগুৰি মিলন সংঘৰ বৰ্তমান স্থায়ী সভাপতি আৰু লগতে আমাৰ যিখন অনুষ্ঠিত হ'বলগীয়া কাইলৈ অনুষ্ঠিত হ'বলগীয়া থিয়েটাৰখনৰ সহকাৰী পৰিচালক হিচাপে কাম কৰিছে আমাৰ প্ৰশান্ত হাজৰিকা দাদা। গতিকে কেনেকুৱা প্ৰস্তুতি কেনেকুৱা চলিছে? ভাল, খুব ভাল। হয়, ইতিমধ্যে আমাৰ স্থানীয়ভাৱে সকলোৱে জানেই
যে ৰূপকৰ মিলন সংঘই প্ৰতি বছৰে এখন সামাজিক নাটক অনুষ্ঠিত কৰি আহিছে। এইবাৰো জ্যোতি দিৱসৰ সংগতি ৰাখি আগতীয়াকৈ আমি ডিচেম্বৰ 24 তাৰিখে তথা অহা কালিলৈ আমি এখন সামাজিক নাটক ইয়াতে আমি প্ৰদৰ্শন কৰিম। আৰু নাটক হৈছে ৰুদ্ৰসাগৰ, এখন অভিজিৎ ভট্টাচাৰ্যৰ খুব ভাল নাটক আৰু সুন্দৰভাৱে নাটকখন হ'ব। আমি যিমানখিনি লিখিছোঁ আৰু আমি কষ্ট কৰিছোঁ নাটকখন সম্পূৰ্ণৰূপে ভাল ধৰণে যিমানখিনি ভাল ধৰণে কৰিব পাৰি কৰিবলৈ আৰু ৰাইজক অকণমান যিমানখিনি তৃপ্তি দিব পৰা যায় তেনেধৰণে দিবলৈ চেষ্টা কৰিম। আৰু সেইমতে আমাৰ মুখ্য পৰিচালক গণেশ হাজৰিকাদেৱে যথেষ্ট কষ্ট কৰিছে আৰু তুমিতো আছাই, ধুনীয়াকৈ কৰিছা, নৃত্য কামখিনি কৰিছা। আৰু আমিও সংঘৰ ফালৰ পৰা যিমানখিনি পাৰোঁ আমি চেষ্টা কৰিছোঁ আৰু আশা ৰাখিছোঁ খুব ধুনীয়া হ'ব। আৰু আমাৰ তোমাৰ আশাবাদী আৰু তোমাৰ যিসকল দৰ্শক আছে, ইউটিউবত যিসকল দৰ্শক আছে, আমি সকলোকে আমন্ত্ৰণ জনাইছোঁ, আহক সকলোৱে আমাক প্ৰেৰণা দিয়ক আৰু চাই পেলাই আপোনালোকে আমাক কমেণ্ট কৰক, আমি আমাৰ কামবিলাক চাওক আৰু আশা ৰাখিছোঁ আপোনালোকে এখন ভাল নাটক উপভোগ কৰিব। ধন্যবাদ সকলোকে। অহা কালিলৈ অৰ্থাৎ 24 ডিচেম্বৰ তাৰিখে শিলিখাগুৰি ৰূপকৰ মিলন সংঘত অনুষ্ঠিত হ'বলগীয়া যিখন থিয়েটাৰ নাটক চাবৰ কাৰণে সকলোকে অনুৰোধ জনাইছোঁ। সকলো আহক, এখন খুব ধুনীয়া নাটকৰ সোৱাদ পাব। গোটেইখিনি কলা কৌশলী তথা অভিনেতা আমাৰ স্থায়ী আমাৰ অঞ্চলৰ কিছুমান শিল্পীৰ দ্বাৰা প্ৰদৰ্শন কৰা হ'ব। গতিকে খুব ভাল পাব বুলি আশাবাদী আমাৰ পৰিচালকদ্বয়ে জানিবলৈ দিছে। গতিকে আহক সকলোৱে উপভোগ কৰা নাটক।